ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি আজি আলোচনা কৰোঁ আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ গছ-গছনিৰ বিষয়ে। আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনি থাকে। কিছুমান ওখ, কিছুমান চাপৰ, কিছুমান ডাঙৰ, কিছুমান সৰু, কিছুমান আকৌ মাটিত বগাই যায় আৰু কিছুমান গছ-গছনি আমি পানীটো গজি থকা দেখোঁ। এনে ধৰণৰ গছ-গছনিবোৰকে কয় উদ্ভিদ। বুজি পাইছানে? এনে ধৰণৰ গছ-গছনিবোৰকে উদ্ভিদ বুলি কোৱা হয়। এতিয়া আহাচোন আমি চাওঁ উদ্ভিদ কি কি প্ৰকাৰৰ। এই গছজোপা চোৱাচোন, গছজোপাৰ গা গছ ডাঙৰ, ডাল পাত আছে ওখ আৰু গছজোপা চুই চালে গম পাম যে এইজোপা বৰ টান। এনেকুৱা ধৰণৰ যিবোৰ ডাঙৰ গছ থাকে, শকত গছ থাকে, এনেকুৱা গছবোৰকে কয় বৃক্ষ। বৃক্ষ এনেকুৱা ধৰণৰ গছৰ উদাহৰণ হ'ল আম গছ, কঁঠাল গছ, আহঁত গছ, শাল, চেগুন আদি বিভিন্ন ধৰণৰ ডাঙৰ গছ। এইবাৰ তোমালোকে চোৱা এজোপা ডালিমৰ গছৰ ছবি। ডালিমৰ গছজোপা তোমালোকে লক্ষ্য কৰিবা বেছি ওখ নহয় আৰু ইয়াৰ গা গছ সৰু। গছডাল জোপোহা হৈ যায়। ঠিক তেনেকুৱা কিছুমান গছ হ'ল গোলাপৰ গছ, চাহ গছ, তগৰ গছ। এনেকুৱা গছবোৰ বেছি ওখ নহয়, জোপোহা হৈ যায়। এই গছবোৰৰ গা গছবোৰ সৰু। এনেকুৱা ধৰণৰ উদ্ভিদবোৰক কয় গুল্মজাতীয়। গুল্মজাতীয় উদ্ভিদ। এই উদ্ভিদজোপালৈ চোৱা, এই উদ্ভিদজোপা বগাই যাবলৈ এডাল মাৰি পুতি দিয়া হৈছে। এই উদ্ভিদজোপা নিজে বগাই যাব নোৱাৰে, মাটিত বগাই থাকিব, কিন্তু যদি আমি এনেদৰে মাৰি লাঠি পুতি দিওঁ বা চাং পাতি দিওঁ, তেতিয়া এইবোৰ উদ্ভিদ বগাই যাবলৈ সুবিধা হয় আৰু ইয়াত ফল মূল পাচলি আদি লাগিবলৈ সুবিধা হয়। তোমালোকে চোৱা লাও গছ দেখিছা নহয়, ভোল, জিকা, কোমোৰা এনেকুৱা ধৰণৰবোৰক চাং পাতি দিয়া হয় যাতে ইহঁতে বগাই যাবলৈ সুবিধা পায়। প্ৰকৃততে ইহঁতৰ গা গছ কোমল আৰু লেহুকা হয়। কোমল হোৱা বাবে ইহঁতক চাং পাতি সুবিধা কৰি দিয়া হয় যাতে পাচলি বা ফল ভালদৰে লাগে। এনেকুৱা ধৰণৰ উদ্ভিদবোৰক কয় লতাজাতীয় উদ্ভিদ। লতাজাতীয় উদ্ভিদ মাটিটো বগাই যায়, যেনে ৰঙালাও গছ বা তৰমুজৰ গছ আদি। ইয়াৰ উপৰিও পাণ গছ, পিপলি গছ এইবোৰ হ'ল লতাজাতীয় উদ্ভিদৰ উদাহৰণ। আন এক প্ৰকাৰ উদ্ভিদ হ'ল তৃণজাতীয় উদ্ভিদ। যিবোৰ উদ্ভিদ মাটিৰ পৰা কিছু অংশহে ওপৰলৈ ওখ হয় আৰু ইহঁতৰ গা গছ বৰ কোমল। এনেকুৱা উদ্ভিদ কিছুমানৰ গা গছটো ফুফুলা থাকে, যেনে বাঁহ গছ। বাঁহ গছৰ ভিতৰচোৱা ফুফুলা থাকে, সেইবাবে ইহঁতক তৃণজাতীয় উদ্ভিদ বুলি কোৱা হয়। যেনে ঘাঁহ, ধান, দুবৰি বন আদি তৃণজাতীয় উদ্ভিদ। এই দুবৰি বনজোপালৈ চোৱা, এইজোপা গা গছ কোমল আৰু ই বেছি ওখ হোৱা নাই। এইবোৰ হ'ল তৃণজাতীয় উদ্ভিদৰ উদাহৰণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে বুজিলানে উদ্ভিদ কাক বোলে? আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ গছ-গছনিকে উদ্ভিদ বুলি কোৱা হয়। উদ্ভিদ চাৰি প্ৰকাৰৰ: বৃক্ষ, গুল্ম, লতাজাতীয় আৰু তৃণজাতীয়।
আশা কৰোঁ তোমালোকে এইখিনি ভালদৰে বুজি পাইছা। সামৰিছোঁ। পিছৰ খণ্ডটি পিছৰ ক্লাছত আলোচনা কৰিম। ধন্যবাদ।